নমস্কাৰ। আজি ভাদৰ মাহৰ প্ৰথম দিন, গতিকে মই নামঘৰলৈ যাবলৈ ওলাইছোঁ। নামঘৰলৈ যোৱাৰ আগতে ভাবিলোঁ আপোনালোকৰ লগত এফাকি কৃষ্ণ নাম গাই যাওঁ। যদি নামফাকি গাওঁতে কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব বুলি আশা কৰিলোঁ। কৃষ্ণ। শৰায়ে গছি নামৰে গছি জ্বলালে দুগছি চাকি আজি সেৱকীয়ে শৰায়াক বহাইছে গকুলৰ গোপিনীক মাতি। কৃষ্ণ।